নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আজি আমি শিকিম কেনেকৈ আপোনালোকৰ আধাৰ কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। আপোনালোকে নিজৰ আধাৰ কাৰ্ডখন কেনেকৈ ডাউনলোড কৰিব পাৰিব। হয় আমি আজি শিকিবলৈ গৈ আছোঁ আপোনালোকে আধাৰ কাৰ্ড এতিয়া আধাৰ কাৰ্ডখন আটাইতকৈ প্ৰয়োজনীয় নথিপত্ৰৰ ভিতৰত আহি পৰিছে আপোনালোকৰ আধাৰ কাৰ্ড। গতিকে আধাৰ কাৰ্ডখন কেনেকৈ ডাউনলোড কৰিব পাৰি সেইটোৰ ওপৰত আমি আজি শিকিম। আধাৰ কাৰ্ড হৈছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই প্ৰভাইড কৰা এখন অত্যন্ত প্ৰয়োজনীয় নথিপত্ৰ। আপোনালোকে ডাউনলোড কৰিব পাৰিব। মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে ক্ৰম ব্ৰাউজাৰ খুলিব, এইটো গুগল ক্ৰমত গৈ পেলাই গুগলত চাৰ্চ কৰিব আধাৰ এইটো মই অলৰেডি চাৰ্চ কৰিছিলোঁ। গতিকে এই আধাৰ এইটো লিংকটো খুলি ল'ব। খুলি লোৱাৰ পিছত আপোনালোকে প্ৰথম যিটো লিংক পাব লিংকটো ক্লিক কৰিব। তাৰ আগতে কৈছোঁ যেনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ছাবস্ক্ৰাইব কৰি ল'লে মই এনেকুৱা ধৰণৰ নতুন ভিডিঅ' লৈ আহিম। এইখন চাওক, এনেকুৱা এটা ইণ্টাৰফেচ আপোনালোকে দেখা পাব। দেখা পোৱাৰ পিছত আপোনালোকে ইয়াত দেখিছে, আপোনালোকে এইখিনি দেখিছে এনেকুৱা ধৰণৰ এখন ইণ্টাৰফেচ দেখা পাব। পিছত আপোনালোকে এইখিনি ইয়াত যিটো আধাৰ ডাউনলোড হোৱাৰ পিছত যিটো পাছৱৰ্ড বিচাৰে, ইয়াত পাছৱৰ্ড কেনেকৈ দিব লাগে সেইখিনি সম্পূৰ্ণ ইয়াত দেখুৱাই থৈছে। আৰু গতিকে মই এইটো ক্ল'জ কৰি দিছোঁ। ক্ল'জ কৰি দিয়াৰ পিছত আপোনালোকে এই যিটো এনেকুৱা এখন ইণ্টাৰফেচ দেখা পাব। এইখন চাওক, মই অকণমান সৰু কৰি দিছোঁ। এইখন এনেকুৱা এখন ইণ্টাৰফেচ দেখা পোৱাৰ পিছত আপোনালোকে ইয়াত আধাৰ আৰু এনৰলমেণ্ট আই ডি মানে আপোনালোকৰ যেতিয়া আধাৰ কাৰ্ডখন ফিল আপ কৰাৰ সময়ত যিখিনি ৰিচিপ্ট দিছে, সেই ৰিচিপ্টটোৰ আই ডিটো, যিটো আপোনালোকৰ আধাৰ আই ডি, একচুৱেলি আধাৰ আই ডি নহয়, ৰিচিপ্টটোৰ আই ডি হয়। ৰিচিপ্টটোৰ আই ডিটো ৰিচিপ্টৰ যিটো প্ৰথম শাৰী, সেই শাৰীটো লিখা থাকে। আপোনালোকৰ বাওঁফালৰ প্ৰথম শাৰীটোত লিখা থাকিব। আপুনি তাত চাই ল'ব আধাৰ কাৰ্ডৰ হেৰিটো। কিন্তু মোৰ নহয়, মোৰ মা হয়। গতিকে মা ভাগৰ মই আধাৰ কাৰ্ডখন ডাউনলোড কৰিব লাগে। যিহেতু মোৰ মাৰ মোবাইলত মেছেজ আহিছে যে আপোনালোকৰ আধাৰ কাৰ্ড হৈ গ'ল, আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। মই এয়া চাওক, আধাৰ কাৰ্ডৰ যিটো হেৰিটো মাৰিছোঁ, এনৰলমেণ্ট আই ডিটো। আপোনালোকে যিহেতু মই অসম অৰুণাচলৰ সীমান্তত মই বসবাস কৰোঁ, আৰু গতিকে মোৰ আধাৰ কাৰ্ড অসমৰ মই সঠিককৈ ক'ব নোৱাৰোঁ যে কোন কেইখন জিলাত আপোনালোকে আধাৰ কাৰ্ড বনাব পাৰিব। আৰু মই যিহেতু অসমৰ হয়, কিন্তু মই যিহেতু অসম আৰু অৰুণাচলৰ সীমান্তৱৰ্তী এলেকাত মোৰ ঘৰ, গতিকে মই মা
আধাৰ কাৰ্ডটো তাত সেই আমাৰ ওচৰতে এটা আধাৰ ছাৰ্ভিচ চেণ্টাৰ আছে, তাতে মই বনাইছিলোঁগৈ। আৰু চাওঁচোন নামটো দিব লাগিব, নামটো দিছোঁ, নামটো ইয়াত যেনেকৈ আছে তেনেকৈ ভৰাব। তাৰপিছত আপোনাৰ পিনক'ডটো দিব। তাৰপিছত এই ইয়াত যিটো আপোনালোকে দেখিছে, এইটো আপোনালোকৰ ইয়াত এণ্টাৰ কৰিব। তাৰপিছত ৰিকুৱেষ্ট OTP, যিটো মোবাইল নম্বৰ ৰেজিষ্টাৰ আছিলে, সেই মোবাইল নম্বৰটো ৰেজিষ্টাৰ মোবাইল নম্বৰটোত আপোনালোকৰ এটা OTP আহিব। OTPটো আপোনালোকে তাত ইয়াত দিব লাগিব। OTPটো দি দিয়াৰ পিছতহে আপোনালোকৰ সেইখন খোল খাব। তাৰপিছত কনফাৰ্ম কৰিছোঁ মোৰ কনফাৰ্ম কৰাৰ পিছত এইফালে OTP এটা আহিব। OTPটো অহা নাই, বৰ্তমান আহিছে। মই OTPটো এণ্টাৰ কৰিম। OTPটো মই এণ্টাৰ কৰিছোঁ। OTPটো মই এণ্টাৰ কৰিছোঁ। মোৰ OTP আহিছে। অহাৰ পিছত আপোনালোকৰ এইটো মই ডাউনলোড কৰিছোঁ। এতিয়া মই ডাউনলোড হ'ব এতিয়া এইটো মোৰ ডাউনলোড শ্ব' কৰিছে। আপোনালোকে ডাউনলোড দেখি পাইছে, এইখন আধাৰ কাৰ্ড। ইয়াত মই যিটো কৈছিলোঁ যে আপোনালোকে যিটো পাছৱৰ্ড বিচাৰিব, পাছৱৰ্ড দেখিছে। পাছৱৰ্ডটো কেপিটেল লেটাৰ দিব লাগিব। কেপিটেল লেটাৰ প্ৰথম 4টা অংক। মই শ্ব' কৰিব বিচৰা নাই। তাৰপিছত ডেট অফ বাৰ্থ, কিবা এটা ভুল হ'ল। এইখন মোৰ আধাৰ কাৰ্ড, এইখন ডাউনলোড হৈ গ'ল। এইখন মোৰ মাৰ ভাগৰ আধাৰ কাৰ্ড, যিহেতু আধাৰ কাৰ্ডখন মই এইখন ডাউনলোড কৰি দেখাই দিছোঁ। এইখন আধাৰ কাৰ্ডখন মোৰ ডাউনলোড হৈ গ'ল অলৰেডি। হৈ গ'ল। এতিয়া আপুনি যদি বিচাৰে প্ৰিণ্ট কৰি থৈ পাৰে, প্ৰিণ্ট কৰি থৈ দিব। আপোনালোকৰ যদি দৰকাৰ হয় প্ৰিণ্ট আউট কৰি এইখিনিৰ পৰা একপি এই যিখন কেঁচিখন দেখাইছে, কেঁচিখনৰ চিম্বলৰ পৰা এনেকৈ কৰি ডাউনলোড কৰি থৈ দিব। তেতিয়াহ'লে ধন্যবাদ আজি ভিডিঅ'টো চোৱাৰ কাৰণে। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যিহেতু মই আহি থাকোঁ এনেকুৱা নতুন ভিডিঅ' লৈ। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।